যদি আপুনিও মোৰ দৰে চিঙেৰা কচুৰি খাই ভাল পায়, তেন্তে আপোনাৰ বাবে আনিছোঁ এটা খুব ধুনীয়া ৰেচিপি। বহুত কম বস্তুৰে খুব সহজে ৰেডি হৈ যায়। তো আহকচোন ৰেচিপিটো আৰম্ভ কৰোঁ। হেল্ল' ফ্ৰেণ্ডছ, মই চফিকা আৰু মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ নাস্তাটো বনাবৰ বাবে প্ৰথমে লাগিব ব্ৰেড কেইপিচমান। এনেকৈ আগদিনাৰ থাকি যোৱা ব্ৰেডো আপুনি ল'ব পাৰে। আমাৰ ঘৰত প্ৰায়ে ব্ৰেড বাচি যায়। এক পেকেট ব্ৰেড আনিলে পিছদিনাৰ বাবে 2-3 টুকুৰা ব্ৰেড থাকিয়ে যায়। এনেকৈ থাকি যোৱা ব্ৰেডেৰে আপুনি খুব সহজে এই ৰেচিপিটো বনাব পাৰিব। ইয়াৰ সোৱাদ একদম মুখত লাগি থকা বিধৰ হয়। এয়া চাওক, ব্ৰেডৰ কিনাৰবোৰ প্ৰথমে কাটি লৈছোঁ। কিনাৰটো থাকিলে খুব এটা ভাল নহয়। আৰু এনেকৈ গোটেইখিনি পিচ কটাৰ পিছত মই ইয়াক সৰু সৰু টুকুৰা কৰি লৈছোঁ হাতেৰেই। আপুনি ইচ্ছা কৰিলে কটাৰীৰে কাটিও ল'ব পাৰে, কিন্তু এনেকৈ সহজে টুকুৰা হৈ যায়। আৰু এতিয়া এইখিনি মই ভালকৈ মিক্সিত পিচি ল'ম। মানে আমাক লাগিব ব্ৰেড ক্ৰাম্পছ, তাৰ বাবে মিক্সিত পিচি গুড়ি কৰি ল'ম। আৰু এয়া চাওক, ব্ৰেড ক্ৰাম্পছ ৰেডি হৈ গৈছে। আৰু এতিয়া এটা ডাঙৰ বৌলত মই লৈ ল'ম 1 কাপ ব্ৰেড ক্ৰাম্পছ। ব্ৰেড ক্ৰাম্পছখিনি জুখিবলৈ নাপাহৰিব, জোখমতে ল'ব। আৰু লগতে মই লৈ লৈছোঁ আধা কাপ ময়দা। আপুনি ময়দাৰ জেগাত আটাও ল'ব পাৰে বা আধা ময়দা আধা আটা মিক্স কৰিও ল'ব পাৰে। মই আজি ময়দা দিয়ে বনাইছোঁ। এতিয়া ইয়াতে দিম সোৱাদ অনুযায়ী নিমখ। লগতে 3 চাহ চামুচ মই দিছোঁ ৰিফাইন অইল। আপুনি ঘিউ ব্যৱহাৰ কৰিব পাৰে। এতিয়া গোটেইখিনি খুব ভালকৈ হাতেৰে মিক্স কৰি ল'ম। এই কামটো খুবেই জৰুৰী। ভালকৈ এইটো কাম আপুনি কৰিব লাগিব। এইটো কাম ভালকৈ হ'লে আমাৰ নাস্তাটো একদম মচমচীয়া হ'ব। এতিয়া হাতেৰে এনেকৈ চব খুব ধুনীয়াকৈ মিক্স কৰি ল'ব। এতিয়া মিক্স কৰা হৈ গ'ল। ইয়াতে ঢালি দিম পানী, নৰ্মেল পানী অলপ অলপকৈ দি ইয়াৰ এটা আমি ধুনীয়া ডো ৰেডি কৰিম। ডোটো খুব বেছি কোমল নকৰিব। যেনেকৈ ৰুটিৰ বাবে আমি একদম কোমলকৈ মঠো, তেনেকৈ মঠিব নালাগে। অকণমান টানকৈ মই ডোটো ৰেডি কৰিম। সেইবাবে হাততে পানী লৈ লৈ অকণমান অকণমান দিছোঁ, যাতে এইটো ঢিলা হৈ নাযায়। এয়া চাওক, ডোটো খুব ধুনীয়াকৈ ৰেডি হৈ গৈছে। এতিয়া 10 মিনিটৰ কাৰণে ঢাকি ৰাখি দিম। আৰু যেতিয়ালৈকে ডোটো ৰেষ্টত আছে, এইফালে আমি লৈ লৈছোঁ এয়া বইল আলু। এতিয়া আলুখিনিৰ বাকলিখিনি আমি গুচাই ল'ম। আৰু তাৰপিছত ভালকৈ এইখিনি আমি হাতেৰে বা যিকোনো পটেটো মেচাৰ বা যিকোনো বস্তু দি আপুনি যেনেকৈ ভাল পায় তেনেকৈ এইখিনি মেছ কৰি ল'ব লাগিব। মই এনেকৈ পিহনিখনেই লৈ লৈছোঁ। ইয়াত মেছ কৰিলে কি হ'ব, মানে কোনো ধৰণৰ ডাঙৰ টুকুৰা আলু নাথাকিব। খুব ধুনীয়াকৈ মিহিকৈ ৰেডি হৈ যাব। আৰু কৰিবলৈও খুবেই সহজ। গতিকে এনেকৈ মই আলুখিনি ৰেডি কৰি ল'লোঁ। এইফালে চাওক, আলু একদম ৰেডি হৈ গৈছে। ইয়াত কোনো ধৰণৰ ডাঙৰ টুকুৰা নাই আৰু থাকিবও নালাগে। এই বস্তুটো আপুনি ধ্যান ৰাখিব যাতে কোনো ডাঙৰ টুকুৰা নাথাকে। এতিয়া এটুকুৰা পনীৰ লৈ লৈছোঁ। পনীৰটো অৱশ্যে অপশ্যনেল, নিদিলেও চলিব, কিন্তু দিলে সোৱাদটো বেছি ধুনীয়া হয়। গোটেই টুকুৰা নিদিওঁ মই, আধা পনীৰ ইয়াতে মই এনেকৈ পিহি পেলাই দি দিম। পনীৰ দিলে টেষ্টটো ইমান ভাল হয়। আপুনি যদি প্ৰথমবাৰ আলু দি বনায়, তেন্তে নেক্সট টাইম পনীৰ দিও নিশ্চয় বনাব। খুব টেষ্টি হয়। এতিয়া সোৱাদ অনুযায়ী নিমখ দি দিলোঁ। আধা চাহ চামুচ দি দিছোঁ ধনিয়া পাউডাৰ, আধা চাহ চামুচ দিছোঁ জিৰা পাউডাৰ, অকণমান ৰঙৰ বাবে দিছোঁ কাশ্মীৰী লাল মিৰ্চ পাউডাৰ, আৰু লগতে অকণমান হালধি পাউডাৰো দিছোঁ। আৰু ইয়াৰ লগতে দিম আধা চাহ চামুচ জালুকৰ গুড়ি। জালুকৰ গুড়ি দিলে বৰ ভাল টেষ্ট আহে। আৰু আধা চাহ চামুচ মই দিছোঁ চিলি ফ্লেক্স। এইটো বিলকুল অপশ্যনেল হয়, আপুনি ইচ্ছা কৰিলে দিব, যদি জ্বলা নাখায় তেন্তে স্কিপ কৰিব পাৰিব। এতিয়া গোটেইখিনি হাতেৰে মই খুব ভালকৈ মিক্স কৰি ল'ম। হাতেৰে মিক্স কৰিলে খুব ধুনীয়াকৈ মিক্স হয়, সেইবাবে হাতেৰেই কৰিছোঁ। আপুনি চামুচেৰেও কৰোঁ বুলি কৰিব পাৰে। এয়া চাওক, একদম ধুনীয়াকৈ আলুখিনি ৰেডি হৈ গৈছে। এতিয়া এবাৰ আমাৰ ডোটো চাই লওঁচোন আহক। এয়া চাওক, একদম পাৰফেক্ট হৈছে। এবাৰ আৰু অকণমান হাতেৰে হেঁচি হেঁচি ভালকৈ মই মঠি লৈছোঁ। আৰু এতিয়া নাস্তাটো বনাবৰ বাবে একদম ডোটো আমাৰ ৰেডি হৈ গৈছে। এতিয়া নাস্তাটোৰ চাইজটো আপুনি আপোনাৰ পচন্দমতে সৰু ডাঙৰ ৰাখিব পাৰে। মই আজি অলপমান ডাঙৰ চাইজতে বনাম, গতিকে এনেকৈ 4 ভাগ কৰি ল'লোঁ। এতিয়া এটা ভাগ মই এনেকৈ প্ৰথমে গোল কৰি লৈছোঁ। এয়া চাওক, ৰুটিৰ সমানেই মই ৰাখিছোঁ, তাতকৈ ডাঙৰ নহয়। ৰুটিৰ আকাৰতে বনাইছোঁ। আৰু এনেকৈয়ে বনালে যথেষ্ট ডাঙৰ এটা নাস্তা হয়। গতিকে চাইজটো আপুনি পিছলৈ নিশ্চয় দেখিব পাৰিব। সেই হিচাপত আপুনি আপোনাৰ হিচাপমতে সৰু ডাঙৰ নাস্তাটো বনাব পাৰিব। এতিয়া ভালকৈ এটা ৰুটি আমি বনাই ল'ম। অকণমান ময়দা দি লৈছোঁ,
নিদিলেও কিন্তু হয়, নিদিলেও খুব ধুনীয়াকৈ ৰুটিটো ৰেডি হৈ যায়। এতিয়া ৰুটিটো ৰেডি হৈ গৈছে। এতিয়া যিখিনি আমি আলুৰ পুৰ ৰেডি কৰি ৰাখিছিলোঁ সেইখিনি এনেকৈ এক চাইডে লগাই দিম। খুবেই সহজ, এবাৰ চাই আপুনি খুব ধুনীয়াকৈ নাস্তাবিধ বনাব পাৰিব। চক এনেকৈ আপুনি এটা চাইডত লগাই দিব লাগিব। লাষ্টৰ ফাললৈ অকণমান জেগা মই ৰাখি দিছোঁ যাতে ভালকৈ আমি নাস্তাবিধ বন্ধ কৰিব পাৰোঁ, সেইবাবে একদম শেষলৈকে মই লগোৱা নাই। এতিয়া ৰুটিটোৰ বাকী অংশটো এনেকৈ ফ'ল্ড কৰি ল'ম। দেখি নিশ্চয় বুজিব পাৰিছে মই কেনেকৈ কৰিছোঁ। কোৱাতকৈ চাই পেলাই আপুনি বেছি ভালকৈ বুজিব পাৰিব। এয়া চব হৈ গ'ল, আধা ৰুটি নিচিনা বনি গৈছে। এতিয়া এখন কটাৰীৰ বেক চাইড দি এনেকৈ আপুনি এটা চিন দি যাব। যেনেকৈ আমি আঁচ পাৰোঁ তেনেকৈ আপুনি ইয়াতে চিন দি যাব। এয়া চিন দিয়া হৈ গৈছে। এতিয়া যিকোনো এখন চামুচ ল'ব, নহবা আপোনাৰ ওচৰত যদি ষ্ট্ৰ' আছে ল'ৰা ছোৱালীৰ সেয়াও ল'ব পাৰে। এনেকুৱা এটা দীঘলীয়া বস্তু আপুনি এনেকৈ মাজত ৰাখি ল'ব। তাৰপিছত কটাৰীৰে য'ত য'ত চিন দিছোঁ তেনেকৈ কাটি যাব। এয়া চাওক যেনেকৈ মই কাটি গৈছোঁ তেনেকৈ কাটি ল'ব লাগিব। এটা এটা ষ্ট্ৰিপৰ নিচিনা ওলাই যাব। দুইটা ছাইডে আমি এনেকৈ কাটি ৰেডি কৰি ল'ম। ৰেচিপিটো দেখিবলৈ যিমান ধুনীয়া লাগে যে খুবেই টান হ'ব, কিন্তু একেবাৰে নহয়, খুব সহজে বনি যায়। প্ৰথমবাৰতে একদম পাৰফেক্ট বনে। গতিকে প্লিজ এবাৰ নিশ্চয় বনাই চাব। আৰু আজিৰ ৰেচিপিটো যদি ভাল লাগি থাকে তেন্তে এটা লাইক কৰিবলৈ একেবাৰে নাপাহৰিব। এতিয়া চাওক ওপৰৰ পৰা দুডাল লৈ মই এনেকৈ লগাই গৈছোঁ। দেখিয়ে বুজিব পাৰিব, এবাৰ এফালৰ পৰা আৰু এবাৰ আনফালৰ পৰা এনেকৈ দি গ'লেই হ'ল। আৰু যিহেতু ময়দাৰ হয় খুব ধুনীয়াকৈ ষ্টিক হৈ যাব। এয়া চাওক তলফাললৈ হেঁচি দিলে খুব ধুনীয়াকৈ লাগি যাব। এতিয়া লাষ্টৰ পাৰ্টটো আমি এনেকৈ ভিতৰৰ ফাললৈ দি হেঁচি দিম। এয়া এটা নাস্তা মোৰ ৰেডি হৈ গৈছে। চামুচখন টানি উলিয়াই দিলেই হ'ল, নাস্তাবিধ একদম ৰেডি। আৰু চাইজটো আপুনি নিশ্চয় দেখিব পাৰিছে, যথেষ্ট ডাঙৰ এটা চাইজ হৈছে। এতিয়া এনেকৈ গোটেইখিনি বনাই আমি ৰেডি কৰি ল'ম। এয়া চাওক গোটেইখিনি ৰেডি হৈ গৈছে। খুব ধুনীয়া লাগিছে নহয়নে দেখিবলৈ? মই দুবাৰ আৰু বনাই নেদেখালোঁ। আপুনি যদি বুজি নাপায় এবাৰ ৰিপিট কৰি চাই ল'ব পাৰিব। এতিয়া এইখিনি ভাজিবৰ বাবে একদম ৰেডি আছে, কিন্তু তাৰ আগতে এটা সৰু কাম কৰিম। মই এই বাতিত অকণমান ময়দা আৰু অকণমান পানী দি এনেকৈ এটা ঘোল বনাই লৈছোঁ চব। আৰু এতিয়া এই যে আমাৰ নাস্তাটো আছে, নাস্তাটোৰ ভিতৰত যে আলুখিনি ওলাই আছে, তাৰ ওপৰত মই এই ঘোলটো অকণমান অকণমান লগাই দিম। এনেকৈ কৰিলে কি হ'ব, তেলত আলুখিনি ওলাই নপৰে। কেতিয়াবা আলুবোৰ তেলত বিয়পি যায়, তেনেকৈ কৰিলে তেলখিনিও নষ্ট হয় আৰু নাস্তাটোও দেখিবলৈ বেয়া লাগে। এই সৰু ষ্টেপটো কৰি ল'লে আপুনি নিশ্চিন্ত মনে এইখিনি ফ্ৰাই কৰিব পাৰিব, তেলত অকণমানো আলু ওলাই নাযায়। এয়া চাওক খুব সোনকালে এনেকৈ কৰি ল'ব পাৰি। হাতেৰেও আপুনি ইচ্ছা কৰিলে কৰিব পাৰে, নহ'লে চামুচ দিও কৰিব পাৰে। এনেকৈ আটাইকেইটা নাস্তা মই কৰি ৰেডি কৰি ল'ম। এয়া মোৰ নাস্তা ৰেডি হৈ গৈছে আৰু এতিয়া এইখিনি মই ফ্ৰাই কৰিম। তেল আগতেই মই গৰম হ'বলৈ ৰাখি দিছিলোঁ আৰু মিডিয়াম ফ্লেমত আমি এইখিনি ফ্ৰাই কৰিম। প্ৰথমে মই ফ্লেমটো একেবাৰে কমকৈ ৰাখিছোঁ, কাৰণ প্ৰথমেই যদি বেছি গৰম হৈ থাকে তেলখিনি তেতিয়া পটককৈ ৰংটো আহি যায়, কিন্তু ভিতৰৰ ফালে কেঁচা হৈ থাকে। সেইবাবে প্ৰথমে অকণমান কমাই ৰাখিব আৰু নাস্তাকেইবিধ দিয়াৰ পিছত লাহেকৈ গেছটো মিডিয়াম কৰি দিব। আৰু মিডিয়াম ফ্লেমত আপুনি এইখিনি ভালকৈ ওলট পালট কৰি ফ্ৰাই কৰি ল'ব। বাৰে বাৰে ওলট পালট কৰিলে কি হয়, নাস্তাটো বেছি মচমচীয়া হয় খাবলৈ। গতিকে এনেকৈ কৰিয়ে আপুনি ফ্ৰাই কৰিব। ওপৰত মই অলপমান তেল ঢালি দিছোঁ যাতে ওপৰৰ ফালৰ পৰাও সিজি থাকে, সেইবাবে ওপৰত এনেকৈ তেল দি যাব লাগে। মোৰ পেনখন অকণমান সৰু, তথাপি মই 4টা পিছে ইয়াতে দি দিলোঁ। আপুনি অকণমান ডাঙৰ আহল বহল পেন ল'ব, তেতিয়া এইখিনি উলটিয়াবলৈ সহজ হয়। এতিয়া চাওক মই এইখিনি এবাৰ উলটিয়াই দিছোঁ, খুব ধুনীয়া ৰং এটা আহিছে। এনেকৈ আৰু 2-3বাৰ মই এইখিনি ওলট পালট কৰিম আৰু তাৰপিছত আমাৰ নাস্তাটো ৰেডি হৈ যাব। তো ইয়াতে বন্ধুসকল আপোনালোকৰ এটা ৰিকুৱেষ্ট থাকিল, ৰেচিপিটো যদি অকণমানো ভাল লাগি থাকে প্লিজ এটা লাইক দিব। লগতে মোৰ চেনেলটো একেবাৰে নতুন, গতিকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। আপুনিও যদি এনেকুৱা ধৰণৰ ৰেচিপি চাই ভাল পায় প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি অলৰেডি আপুনি ছাবস্ক্ৰাইব কৰি লৈছে তেনেহ'লে আপোনালৈ থাকিল বহুত বহুত ধন্যবাদ। এয়া চাওক আমাৰ নাস্তা একেবাৰে ৰেডি হৈ গৈছে, খুব ধুনীয়া ৰং আহিছে। আৰু এতিয়া এইখিনি আমি উলিয়াই ল'ম। গৰমে গৰমে এই নাস্তাবিধ খাবলৈ খুবেই সোৱাদ লগা হয়। আপুনি প্লিজ এবাৰ হ'লেও নাস্তাটো নিশ্চয় বনাই চাব আৰু প্লিজ কমেণ্ট কৰি জনাব যে ৰেচিপিটো কেনেকুৱা লাগিল।
আজিৰ ৰেচিপিটো যদি অকণমানো ভাল লাগি থাকে তেন্তে আপুনি আপোনাৰ ফেমিলি আৰু বন্ধু বান্ধৱৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো এয়া চাওক, নাস্তা একদম ৰেডি আছে। যিকোনো চচ চাটনিৰ লগত খাই আপুনি খুব ভাল পাব। আশা ৰাখিছোঁ ৰেচিপিটো নিশ্চয় আপোনাৰ ভাল লাগিল। তেন্তে আজিলৈ আহিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালৈ থাকিল বহুত বহুত ধন্যবাদ।